বন্ধু-বান্ধৱীসকল, বহুদিনৰ মূৰত পুনৰ আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বাৰু তৰমুজৰ বাকলিবোৰ পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে, আজিৰ পৰা আৰু পেলোৱাৰ প্ৰয়োজন নাই। তৰমুজৰ বাকলিৰ পৰা বিভিন্ন ধৰণৰ খোৱা বস্তু বনাব পাৰি। তাৰ ভিতৰত এটা হ'ল চাটনি। ৰুটিৰ লগত খাবলৈ এই চাটনিবিধ বৰ ভাল লাগে। আহকচোন এই চাটনিবিধ তৈয়াৰ কৰিবৰ কাৰণে কি কি উপকৰণ লাগে চাই লওঁ। তৰমুজৰ বাকলিখিনি ভালদৰে ধুই ওপৰৰ সেউজীয়া অংশ কাটি লৈ এখন পিহনাত বাকলিখিনি পিহি ল'ব লাগিব। বাকলিখিনি পিহি লোৱাৰ পিছত এখন কেৰাহীত তেল দি তাত শুকান জলকীয়া, পাঁচফোৰণ, হালধি দি তৰমুজৰ বাকলিখিনি দি ল'ব লাগিব। এতিয়া এইখিনি কম জুইত সিজি অহালৈকে ভাজি থাকিব লাগিব। অলপ সিজি অহাত ইয়াত নিমখ আৰু চেনিখিনি এড কৰি দিছোঁ। এতিয়া পুনৰ অলপ পানী দি খেজুৰ 3টা দি লৈছোঁ। খেজুৰৰ গুটি উলিয়াই ল'ব লাগিব। তাৰপিছত পুনৰ কম জুইত ভালদৰে সিজাই থাকিব লাগিব।
অলপ সময় এনেদৰে সিজাই থকাৰ পিছত তৰমুজৰ বাকলিৰ চাটনি ৰেডি হৈ গ'ল। দেখিলেনে কিমান সহজ আৰু কম উপাদানেৰে কেনেদৰে এখন সুস্বাদু চাটনি তৈয়াৰ কৰিব পাৰি। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ আজিৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।